Good morning guys. এয়া উঠিলোঁ উঠি মেলি বহুত ৰ'দ পৰিছে বহুত গৰম হয় লগতে এইচএছ আৰু এইচএছএলচি এক্সাম থকা সকলক শুভেচ্ছা জনাইছোঁ আৰু ভালদৰে পৰীক্ষা দিবা। হেল্ল' বন্ধুসকল, আমাৰ এয়া দদাই দেউতি মোবাইলত ব্যস্ত এইখন নিউজ ইউক্ৰেইনৰ যুদ্ধ কিবা কিবি চাই আছে। তাৰপিছত আমাৰ হেল্ল' গাইজ, আমি ৰাতিপুৱা বিশেষ কাম একো নাই, এনেই আৰু এয়া আমাৰ দেউতাই পানী দি আছে, মাটি পেলাইছিলে নতুনকৈ, পানী চানী দি মেলি এয়া আমাৰ জাতিলাও এইটো জাতিলাও মাংস খাবলৈ মজা হয়। অভিমান লাজে লাজে তোমালে চাম তোমাৰে বুকুতে জিয়াম। পানী ধৰিছে সকলোৱে, পানী পানী পানী। ৰাতিপুৱা টাইমটো এনেদৰে গ'ল। তাৰপিছত এতিয়া গা পা ধুই মেলি লওঁগৈ। গা পা ধুই মেলি কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। আমলখি কি বুলি কয়, নিমখ দি পানী থৈ দিছিলোঁ এদিন, তাৰপিছত এতিয়া এইখিনি ৰ'দত দি দিওঁগৈ বোলো। দি দিয়া ৰ'দত, টিঙৰ ওপৰত দি দিছে। দুপৰীয়াৰ চাহ চাহ একাপ খাই লওঁ, তাৰপিছত হেল্ল' গাইজ, অকণমান দুপৰীয়া টাইমত শুই লওঁ দুইজনীয়ে। আমি ইফালে মা আৰু মই দুজনী শুই লওঁ। তাৰপাছত 12:30 বাজি গৈছে। শুই মেলি কি কৰিম কি নকৰিম চাই থাকিব গাইজ। উঠিলোঁ, শুই মেলি উঠি ভাত চাত খাই মেলি এতিয়া সেই দুখৰিতে ওচৰতে মানুহ এঘৰত, গাঁৱৰ ওচৰৰে মানুহ এঘৰত চিলাব দিছিলোঁ নাইটি এটা। তাৰপিছত মানে নাইটিটো অলপমান তলৰটো কাটি পানি চিলাব দিছিলোঁ, বেছি দীঘল হৈছিলে কাৰণে। এতিয়া আনিবলৈ গৈ আছোঁ, বলক গৈ আছোঁ পটককৈ। মায়ে মই যাওঁ। গাড়ী যিহে আমাৰ ৰাস্তাত, বহুত গাড়ী আমাৰ ৰাস্তাত, বহুত গাড়ী হৈ থাকে। অকণমানি ৰাস্তা, বহুত গাড়ী। নাইটিটো আনিলোগৈ এইটো, বলক আপোনালোকক দেখাই আছোঁ কেনেকুৱা, কেনেকুৱানো। এইটো মোৰ হাজবেণ্ডে অনলাইনত দি দিছিলে, আহি পালে। অলপমান দীঘল হৈছে তলৰটো, অকণমান কাটি পানি অকণমান চিলাই দিব দি দিছিলোঁ। তাৰপিছত এয়া চাওক কেনেকুৱা লাগিছে ক'ব, আৰু ভাল লাগিলে কমেণ্ট কৰিব। এনেদৰে আমি পিছবেলা সময়কণ এনেদৰে আমি সকলোৱে মিলি অলপ খেলোঁ। আপোনালোকেও খেলিব, ভাল এনেদৰে খেলিলে ৰাতিপুৱা টাইমত, নহ'লে পিছবেলা টাইমত এনেদৰে এক্সাৰচাইজ অলপ কৰিব লাগে। এনেকৈ দি খেলিলে অলপ এক্সাৰচাইজো হয়। লগতে এয়াই আৰু পিছবেলা টাইমটো আমি এনেদৰে যোৱাওঁ। চাব ভিডিঅ'টো। মানুহ আমাৰ বহুত আছে ওচৰত, সকলোৱে খেলে আৰু আমি দুজনী এতিয়া খেলি আছোঁ। এয়া এইফালে বৰমা আৰু এইফালে মই, এনেদৰে আমি খেলি থাকোঁ।
আৰু লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।